হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি ৰাতিপুৱাই উঠি ব্লগটো ষ্টাৰ্ট কৰিছোঁ বহুত দিনৰ মূৰত। এয়া লৈ লৈছোঁ চব্জি কাটিবলৈ, কি বনাওঁ চাই থাকক। এই আলু দেখিছেনে, ঘৰৰ আলু হয়, সুৰংগ আচলতে ঘৰত কৰা আলুৰ কাৰণে এনেকুৱা হ'ল চাগে। তো এতিয়া বনাই লওঁ জল্দি। বৰ্তমান এনেই বহি আছোঁ আৰু এইফালে আমাৰ দিয়া বাইদেউ দিয়া হাই কৈ দে এইজনী দিয়া এইজনী পিংকি পিংকি হাই কৈ দিয়া এইজনী দীপা কোনো বেলি ওলাই আছে নে লাইট জ্বলি আছে জানো মুখখন দেখিয়ে নাই পোৱা দীপাৰ এইজনী সেইজনী আমাৰ বিনিবা বিনিবা হাই কৈ দিয়া হাই তাই চুলিখিনি বেনি গাঁঠি দিব লাগে ময়ো এনেকৈ গাঁঠি আহিছোঁ আৰু কেনেবাকৈ যদি হেয়াৰ ষ্টাইল ভাল লাগে কেনেবাকৈ ক'ৰবাত মাতিবও পাৰে না পাৰে সেইটো মোৰ বিজনেছ লাইন হৈ যাবও পাৰে ধুনীয়াকৈ দিবা খালি নহয় ধুনীয়া বেয়া এয়া ফাইনেলি সেইবোৰ কিন্তু অকণমান ঢিলা হৈ গ'ল আৰু মজা মুখখন দেখাই কি কেমেৰাটো ক'লা হৈ থাকে যে ৰুমটো আন্ধাৰ দেখিছেনে হ'ব দিয়া তোমালোকেও ক'লা যে সেইকাৰণে সেনেকুৱাই লাগিছে আৰু এয়া আমাৰ মানে বাইদেউ আজি অহা নাই ৰান্ধনি সিহঁতে পেলাই বনাইছে দেখিছেনে বাৰু বনোৱা নাই সেইখন বেয়া বেয়া দেই সিহঁতে পেলোৱা নাই বোলে এই ঢাকনখন খুলি দিব লাগে জানা নপৰে ঢাকন থাকে জাল নাথাকে জালনাখনেতো বেয়া তেনেহ'লে বাদ দিয়া আচলতে ল'ৰাকেইজনী ইমান কষ্টকৈ বনাইছে অফিচৰ পৰা জল্দি ওলাই আহিলোঁ হেল্ল' গাইজ গুড ইভিনিং মই আহি এতিয়া অফিচৰ পৰা ৰুমত পাইছোঁহি মানে কি হয় জানেনে মই মানে ভিডিঅ' কৰিব পাহৰিব জানো টিফিন খালোঁ অফিচত চাহ খালোঁ চাহ বাৰু অকণমান দেখাব পাৰিলোঁ ৰাতিপুৱা চাহটো দেখাব নোৱাৰিলোঁ মানে পাহৰি যাওঁ আৰু সেইটোতো বাদে মোৰ মোবাইলটোত মানে অলপ ভিডিঅ' কৰিলে স্পেচ ফুল হৈ যায় খং উঠি যায় তো বাদ দিয়ক সেইবোৰ
মই এতিয়া আহি পালোহি মানে কিবা খাওঁ খাওঁ লাগে যে ঘৰতো থাকে নে একে গধূলি মই কিবা খাওঁ খাওঁ লাগে তো আহি পিনে কি খাইছোঁ চাব আহি পিনে ইয়া চাওক বিস্কুট খাইছোঁ বিস্কুট এইটো চটপটা স্পাইচি বিস্কুট বৰ ভাল লাগে মোৰ খাই এইটো নিমখীয়া এইটো কেক খাম বিস্কুটটো খাই আজি খাম আমি ভাতৰ লগত মটৰ ঘুগুনি বনাম এজনীও বনাব নাজানো তথাপিও বনাম মই এতিয়া মানে মই মোবাইলটো আচলতে লৈছিলোঁ ৰেচিপি চাওঁ বুলি হা তাৰপিছত ঘপককৈ মনত পৰিলে মইতো ভিডিঅ' বনাই আছিলোঁ আজি সেই বুলি মানে এডোখৰ বনাই দিলোঁ আৰু তো ব'লক অকণমান দেৰি ৰেষ্ট লৈ লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক আমাৰ খানা বনোৱা ঠিক আছে আপোনালোকক বস্তু এটা দেখাওঁ বুলি আহিছোঁ মানে আজি মানে ভিডিঅ' বনাই আছোঁ মানে আৰু কিবা এটা খাবলৈ পাইছোঁ আচলতে কি হ'ল ৰ'ব দেখাই আছোঁ এইফালে আমাৰ মালিক আণ্টিহঁতৰ ঘৰত মানে বাৰ্থডে আছিলে তো আমাক মানে এয়া পায়স আৰু পিঠা এইটো মালপোৱা ন মালপোৱা খাই মই বহুত ভাল পাওঁ কিন্তু মালপোৱা লাৰু কেক এনেকৈ দিছে আৰু প্ৰসাদ এতিয়া খাই লওঁ ধুনীয়াকৈ সঁচা বহুত টেষ্টি ক একদম মানে খেচখেচিয়া মজা লাগিছে খাই লাৰুটো কিহেদি বনাইছে ৰে মানে খেচখেচিয়া কৈছো নাই মই খেচখেচিয়া বুলি কিন্তু টেষ্টটো বহুত ধুনীয়া আছে তাই মানে খায়ে ভাঙিলে দেখিছেনে চালন আৰু মালপোৱা মই বহুত খাই ভাল পাওঁ পায়স এইফালে মই এতিয়া ৰেডি কৰি ল'লোঁ পিঁয়াজ ৰচুন আদাৰ পেষ্ট এয়া লৈছোঁ তেজপাত আৰু জলকীয়া বিলাহী বইল বিলাহী কিডোখৰ উলিয়াই ল'লোঁ এতিয়া মই কেৰাহীত দিম नीचे दीजिए ताते এইখিনি ধুনীয়াকৈ উতলক গ্ৰেভি হৈ যাওক তাৰপিছত আপোনালোকক দেখাই আছোঁ বাবা কৈ দিয়াছে না বাবা কৈ দিয়া টেষ্টি হৈছে বুলি কৈছে মোৰ বাইদেউ কিজনী কমেণ্ট কৰিবা দেই মই বনাবলৈ শিকিছোঁ দেখিছা তোমালোকে কোৱা নহয় মই নাজানো বুলি দেখিছা ভাত পানী খাই তালো এতিয়া টাইম সময় আছে দেখিছিলে বাবা মানে দুজনী ভাত পানী খাই তালো তো মজাছে খালোঁ খাই ভাল লাগিলে মানে দিনটো কি কৰিলোঁ তাকে আপোনালোকক দেখালোঁ মাজে মাজে কিছুমান দেখাবলৈ থাকি গ'ল বাৰু তো নেক্সট কেতিয়াবা দেখাম আকৌ আজিলৈ বাই বাই গুড নাইট